মৃত্যু মৃত্যু কেতিয়াও শেষ নহয়। মৃত্যু কেতিয়াও শেষ নহয়। মৃত্যু ভাগৰৰ শেষৰ চিৰণিহে মাথোন। জন্মৰ পৰাই জিনি আছো মৃত্যুক এটি উশাহেৰে। যি উশাহত বৈ আছে কিছু আশা কিছু সপোন। যি উশাহত বৈ আছে কিছু আশা কিছু সপোন। জীৱনৰ অন্তিম উশাহ থকালৈকে মোৰ বুকুত এখনি উৰ্বৰা পথাৰ হিচাৰ হেঁপাহ আছে। য'ত ৰুই থৈ যাম মই কিছু অনুভৱৰ বীজ। য'ত ৰুই থৈ যাম মই কিছু অনুভৱৰ বীজ। বীজবোৰ এদিন সেউজীয়া হ'ব, ৰঙা নীলা ফুল হৈ ফুলিব। শতজনৰ নহলেও এজনৰ কলিজাত, শতজনৰ নহলেও এজনৰ কলিজাত সেই অনুভৱবোৰ কবিতা কবিতা ভাৱেৰে ৰৈ যাব, ইতিহাস হৈ চিৰদিন চিৰকাল। তো ভিডিঅ'টো চালে নিশ্চয় আপোনালোকে কবিতাটো শুনিলে, আৰু কিমানখিনি ভাল কৰিব পাৰিছোঁ কিমানখিনি বেয়া কৰিব পাৰিছোঁ নাজানো, কিমানখিনি আপোনালোকক মনোৰঞ্জন দিব পাৰিছোঁ তাকো নাজানো, কিন্তু কষ্ট যথেষ্টখিনি হৈছে। তন্ময় এই ভিডিঅ'টোৰ দ্বাৰা তন্ময়কো ধন্যবাদ জনাইছোঁ, আৰু হিৰক জেদাছ যোৱাকালি সি বহুখিনি হেল্প কৰিছে, ছাটালাইটৰ পৰা কেমেৰাৰ পৰা। ইমানখিনি মানে ভবামতে ইজি নহয় আচলতে। অকণমান সময়ৰ আপোনালোকে শুনিছে কবিতাটি, অকণমান সময়ৰ কবিতা, তথাপিও যথেষ্টখিনি কষ্টৰ দৰকাৰ। মোৰো কষ্ট হৈছে যথেষ্টখিনি। তো হিৰক জেদাছ আৰু তন্ময় এই ভিডিঅ'টোৰ দ্বাৰা দুয়োকে বহুত বহুত ধন্যবাদ। আগন্তুক দিনলৈ এনেধৰণে ছাপোৰ্ট হেল্প কৰি যাবা বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব, কেনেকুৱা হৈছে কেনেকুৱা পাইছে। কিবা যদি ভুল পাইছে তাকো কমেণ্ট কৰিব। বৰ্তমান আছোঁ আমাৰ পিছফালে সেউজীয়াৰ মাজত। এই সেউজীয়া খুবেই ভাল পাওঁ। তো এইখিনি কথা ক'বলৈ আহিলোঁ, বিশেষ একো ক'বলগীয়া নাই। আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰিলে আমি উৎসাহ পাম আগলৈ আৰু এনে ভাল ভাল কাম কৰি যাবলৈ। তো কমেণ্টটো কৰিব আৰু এটা লাইক কৰি যাব। আৰু যদি নতুনকৈ চাইছে তিৰিছমান ক্ৰিয়েশ্যন, তেন্তে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। আৰু লগতে এই সংকটৰ সময়ত সকলোৱে ভালে কুশলে থাকক। যিখিনি চৰকাৰে নিয়ম বান্ধি দিছে নিয়মৰ মাজত থাকক, ছ'চিয়েল ডিষ্টেঞ্চ বা বাহিৰলৈ ওলালে মাস্ক ব্যৱহাৰ কৰি থাকক, চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকক। নিজে সুৰক্ষিত থাকিলেহে সমাজখন, দেশখন, আমাৰ ৰাজ্যখন সুৰক্ষিত হৈ থাকিব। তো সকলোৱে ভালে কুশলে থাকক, সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ। আগন্তুক দিনলৈ আৰু কবিতা আহি আছে নতুন নতুন, আপোনালোকৰ ছাপোৰ্ট লাগিব। তো কমেণ্ট কৰিবলৈ নাপাহৰিব, এটা লাইক কৰিব, আৰু নতুনকৈ চাই আছে যদি তিৰিছমান ক্ৰিয়েশ্যন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।